পাখিলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম বহুত টেনচনত থাকা নাপায় তো কি কবি তই মই দোকান এখনত গেছিলো মুড়ি চাবা তাৰপিছত দোকানীটো সুধিলো কি বোলে দাদা মুড়ি এখন লাগছিল তাৰপিছত দোকানটো কলাক বোলে কি মুড়ি লাগে মই কৈছো ভাল চাই দিলি হ'ল তাৰপিছত দোকানীটো আশাত দেখালাক মোক মুড়ি দামী মৰি দেখিছিল অলপ দামীও নহয় ইমান কম দামীয়া তাৰপিছত দোকানী কি ক'লাক দেখালাক তাৰপিছত দোকানী কৈছে বোলে বাবা এখন মুড়ি লৈ যাওঁ ইয়াতে এটা মহো সোমবা নোৱাৰে তাৰপিছত মইতো ভাবি আচৰিত হলো কিয় বোলে যদি মুড়ি খাতত মহে সোমবা নোৱাৰে মই ক'ৰ পৰা সোমামাই চিন্ময় তোক এটা প্ৰশ্ন সুধিম সুধ পাৰবি না নৰাবাৰ কি কয় তই জানা ঘৰ চলি যি সুধা তাকে কম জানা ঘৰ চলি নৰা তই ভেগে সুধি চাও নৰা তাৰপিছত গম পাবি সুধো না ধৰি ল তোৰ ঘৈণীয়েৰে এটা হীৰাৰ আংঠি পচন্দ হৈছে মোৰ ঘনীৰ হীৰাৰ আংঠি এটা পচন্দ হৈছে তাৰপিছত সেইটো কি পদ হব হীৰাৰ আংঠি পচন্দ হৈছে কি পদ হব আৰু মোৰ বিপদ गली गली तेरी लाज जली जियो रे बाहुबली बल्ले অজান ৰবা তুমি ফোনটো কাটা মই কৰি আছো ৰবা জিঅ' না মোৰ ৰবা জান অজান বেছি সময় কথা পাতিব নোৱাৰো দা জিঅ' না মোৰ ফোন কৰিব পাৰা যদিও কৰা দে কৰা বুকেশ অৱস্থা হ'ব দিছে মোৰ মই জিঅ' চিঅ' নচলাও দে